ছাত্ৰ-ছাত্ৰীসকল আমি আজি পঢ়িম যে ক্লাস 12 প্ৰথম চেপ্টাৰ অৰ্থাৎ পাৰ্ট এ ৰ প্ৰথম চেপ্টাৰটো হেতু হৈছে বিশ্বৰ ৰাজনীতিত শীতল যুদ্ধৰ যুগ তাত আছে যে শীতল যুদ্ধ কি শীতল যুদ্ধৰ আৰম্ভণি কেনেকৈ হৈছিল বা উৎপত্তি কেনেকৈ হৈছিল দুটা শক্তি শিবিৰৰ উৎখান যে শীতল যুদ্ধৰ দুটা শক্তি উৎখান হৈছিল সেই বিষয়ে আমি আলোচনা কৰিম তাৰ লগতে আছে যে শীতল যুদ্ধৰ ক্ষেত্ৰ অৰ্থাৎ এলেকাসমূহ কেনে ধৰণৰ বা এৰিনা বুলি যেটো কয় তাৰ পিছত আছে যে কিউবা ক্ষেপণাস্ত্ৰ সংকট বা এই কিউবা ক্ষেপণাস্ত্ৰ সংকট কেনেকৈ আছিল বা কি আছিল বা কোনে তাত কি ধৰণৰ ভূমিকা পালন কৰিছিল তাৰ বিষয়ে আলোচনা কৰিম তাৰ পিছত আছে যে ডি মেৰুলৈ প্ৰত্যাহ্বান অৰ্থাৎ দুটা মেৰ দুটা শিবিৰ তালে কি প্ৰত্যাহ্বান আহিছিল বা কেনে ধৰণৰ প্ৰত্যাহ্বান আছিল সেই বিষয়ে আলোচনা কৰিম তাৰ পিছত যে ভাৰত আৰু শীতল যুদ্ধ বা ভাৰতবৰ্ষৰ সেই সময়ত ভূমিকাটো কি শীতল যুদ্ধৰ সময়ত ভাৰতে কি কৰিছিল বা কি ধৰণে আছিল শীতল যুদ্ধৰ লগত আছিল নে নাছিল সেই সমূহৰ লগত সংগতি ৰাখি আমি আলোচনা কৰিম তাৰ পিছত যে অস্ত্ৰ নিয়ন্ত্ৰণ চুক্তিসমূহ যে কি ধৰণৰ সেই সময়ত টাইম পিৰিয়ডত কিছুমান চুক্তি আছিল বা কৰিছিল তাৰ বিষয়ে আমি আলোচনা কৰিম পোনপ্ৰথমতে আহো যে শীতল যুদ্ধ কি যে শীতল যুদ্ধ হৈছে অৰ্থাৎ যে যি সমূহ ৰাষ্ট্ৰ আছিল যে তেওঁলোকে কি যে অস্ত্ৰ-শস্ত্ৰৰ দ্বাৰা যুদ্ধ কৰা নাছিল অৰ্থাৎ তেওঁলোকে সন্দেহ এক ভাৱপূৰ্ণৰ দ্বাৰা কি হৈছিল ইটোৱে সিটোক চাইছিল আৰু তাৰ পৰাই কি হয় শীতল যুদ্ধৰ উৎপত্তি হয় অৰ্থাৎ যে শীতল যুদ্ধ অস্ত্ৰ-শস্ত্ৰৰ দ্বাৰা কৰা হোৱা নাছিল বা যিখন যুদ্ধ অস্ত্ৰ-শস্ত্ৰৰ দ্বাৰা কৰা হোৱা নাছিল সেই তাকে কি শীতল যুদ্ধ বুলি কোৱা হয় সাধাৰণতে জৱাহৰলাল নেহৰুৱে কৈছে যে শীতল যুদ্ধ এখন হৈছে নাৰ্ভ ৱাৰ অৰ্থাৎ যে দুটা শিবিৰৰ মাজত যি যুদ্ধ হৈছিল যে চিন্তাধাৰাৰ দ্বাৰা বা কাৰ্যকৰীৰ দ্বাৰা সেই সম্পৰ্কে বা অস্ত্ৰ-শস্ত্ৰ উৎপন্ন বা উৎপাদনৰ দ্বাৰা সেই সমূহ সকলোকে কি বোলা হয় শীতল যুদ্ধ ই উত্তপ্ত যুদ্ধ বা গৰম যুদ্ধ নহয় অৰ্থাৎ উত্তপ্ত যুদ্ধ কাক বোলে যে তাত কি গুলিয়াগুলি বা বোম বাৰুদৰ বিস্ফোৰণ হয় মানুহ মাৰে কিন্তু শীতল যুদ্ধ তেনেকুৱা নহয় অৰ্থাৎ তাৰ কি হৈছিল যে যিসমূহ মৰাত্মক অস্ত্ৰ-শস্ত্ৰ আছে সেইসমূহৰ উৎপাদন কোনে কিমান বৃদ্ধি কৰিব পাৰে বা এলেকা কোনে কিমান ল'ব পাৰে সেইসমূহৰহে এটা কম্পিটিশ্যন বুলিব পাৰে সেইসমূহক শীতল যুদ্ধ বুলি কোৱা হয় ইয়াৰ পিছত আছে যে শীতল যুদ্ধৰ আৰম্ভণি কি ধৰণে হ'ল আমি জানো যে 1939 চনৰ পৰা 45 চনলৈকে দ্বিতীয় মহাযুদ্ধ হৈছিল আৰু সেই মহাযুদ্ধত বিশেষকৈ কি হৈছিল যে এফালে আছিল যে এলায়েন্স পাৱাৰ অৰ্থাৎ যে আমেৰিকা গ্ৰেট ব্ৰিটেইন ইটালী আন শিবিৰত কোন আছিল যে জাপান ইটালী আদি নিচিনা দেশ তেওঁলোকে কি কৰিছিল যে সেই সময়ৰ যুদ্ধ যি অৰ্থাৎ যে যি মহাসমৰ দ্বিতীয় যুদ্ধৰ যি মহাসমৰ সেই সমূহত কি লগলে বিভিন্ন ধৰণে তেওঁলোকে ক্ষয় বা বোমা বিস্ফোৰণ বা গুলিৰ দ্বাৰা বিভিন্ন লোকক হত্যা কৰিছিল বা সেইখনকে কি দ্বিতীয় যুদ্ধৰ বুলি কোৱা হয় বা জনা যায় কিন্তু তেনে ক্ষেত্ৰত দিয়াৰ অগল দ্বিতীয় যুদ্ধ অৰ্থাৎ তাৰ আগতে এখন যুদ্ধ হৈছে 1914 চনৰ পৰা 1919 চনলৈকে সেই সময়ত কি হৈছিল যে প্ৰথম বিশ্বযুদ্ধ হৈছিল য'ত যে তাত বহুতো সংখ্যক লোকৰ মৃত্যু হৈছিল আৰু দ্বিতীয় যুদ্ধটো তাতো বহুতো সংখ্যক লোকৰ মৃত্যু হৈছিল তাৰ পিছত কি হৈছিল যে লাহে লাহে কি হ'ল যে 1945 চনত আমেৰিকাই কি কৰিলে যে পাৰমাণৱিক শক্তি প্ৰদৰ্শনৰ কাৰণে বা হিৰোশ্বিমা আৰু নাগাসাকিত কি কৰিলেগে তেওঁলোকে সেই বোমা বিস্ফোৰণ কৰিলে আৰু তেনে ক্ষেত্ৰত যে সকলোৱে হেতু সন্মতি নাছিল বা কোনেও জনা নাছিল যে আমেৰিকাই এনেকুৱা এটা কাম কৰিব গতিকে তেনে ক্ষেত্ৰত আমেৰিকাই 1945 চনত হিৰোশ্বিমা আৰু নাগাসাকিত কি কৰিলেগে যে পাৰমাণৱিক অৰ্থাৎ এটম বোম তেওঁলোকে তাত দিলেগে সেইখিনিৰ পৰা কি শীতল যুদ্ধৰ লাহে লাহে আৰম্ভণি হোৱা বুলি ক'ব পাৰি কাৰণ তেনে ক্ষেত্ৰত যিসমূহ অন্য দেশ আছিল সেইটোক তেওঁলোকে অৰ্থাৎ প্ৰদৰ্শন কৰিব হৈছিল যে আমাৰ নিচিনা শক্তি আৰু কতো নাই অৰ্থাৎ আমেৰিকা এইটোৱে বুজাইছিলে যে পৃথিৱীত কি আমাৰ নিচিনা শক্তি কোনো নাই তেনে ক্ষেত্ৰত যে অন্য ৰাষ্ট্ৰসমূহে যাতে তেওঁলোকলৈ ভয় কৰে বা পাৰমাণৱিক শক্তি দ্বাৰা তেওঁলোকে অন্য ৰাষ্ট্ৰকো কেপচাৰ কৰিব পাৰে সেই ক্ষেত্ৰত কি
হৈছিলে যে পাৰমাণৱিক বোমা বিস্ফোৰণ কৰি তেওঁলোকে দেখাইছিল কিন্তু তাৰে ক্ষেত্ৰত এটো এটা আন যি সোভিয়েট ইউনিয়ন আছিলে যে সেই সোভিয়েট ইউনিয়নক কি হৈছিলে তেওঁলোকক দেখাব হৈছিলে অৰ্থাৎ আমেৰিকাতকে সোভিয়েট ইউনিয়ন এটা মানে কি চ্যালেঞ্জ আহিছিল দুইটাৰ মাজত যে তেওঁলোক পাৱাৰফুল নহয় বুলি কিন্তু তেনে ক্ষেত্ৰত সেই সোভিয়েট ইউনিয়নৰ ইফালে আকৌ কি হ'ল যে হেতু এটা মতানৈক্য সৃষ্টি হল মনোভাৱৰ মতানৈক্য মনোভাৱ সৃষ্টি হল আৰু প্ৰত্যাহ্বানৰ নিচিনা এটা কি চ্যালেঞ্জ ললে তেওঁলোকে সোভিয়েট ইউনিয়নৰ যে আমেৰিকাতকে বা আমেৰিকাক এই পৃথিৱীখনৰ আমি কি কৰিব নিদো যে বিশ্বৰ শক্তিশালী দেশ বুলি আমি ক'বলৈ নিদো গতিকে লাহে লাহে কি সেই সময়ৰ পৰা শীতল যুদ্ধ আৰম্ভণি হ'ল অৰ্থাৎ যে দ্বিতীয় বিশ্ব বা মহাসমৰৰ পিছৰ পৰা 1945 চনৰ পিছৰ পৰাই লাহে লাহে শীতল যুদ্ধলৈ ৰূপান্তৰ হৈছিল দুটা শিবিৰ অৰ্থাৎ যে এফালে আমেৰিকা আৰু আনফালে সোভিয়েট ইউনিয়ন গতিকে তেনে ক্ষেত্ৰৰ পৰা আমি শীতল যুদ্ধৰ আৰম্ভণি হোৱা বুলি ক'ব পাৰোঁ আকৌ তাত এটা ইম্পৰ্টেন্ট কথা আছে যে 1945 চনতে কি হৈছিল যে ইউএন অৰ্থাৎ ইউনাইটেড নেশ্যন অৰ্গানাইজেশ্যন বা ৰাষ্ট্ৰসংঘৰ উৎপত্তি হৈছিল আৰু তেনে ক্ষেত্ৰত কি উৎপত্তি হওঁতে যে তেওঁলোকে হয় তৃতীয় মহাসমৰ যাতে নহওক বা বৰ্তমানলৈকে হোৱা নাই সেই ক্ষেত্ৰত গুৰুত্ব দিছিল কিন্তু তাৰ মাজতে বিভিন্নখন যুদ্ধ হৈছিল বা বিশেষকৈ শীতল যুদ্ধ যে হৈছিল সেইটো এটা গুৰুত্বপূৰ্ণ তেওঁলোকৰ ফেইলাৰ বা আনসাকসেসফুল বা অসফলতাই তেওঁলোকক দেখা দিছিল গতিকে সেই ক্ষেত্ৰত আমি এটা ক'ব পাৰোঁ যে ইউনাইটেড নেশ্যনৰ এটা অসফলতা যি গুণ সেইটো এটা শীতল যুদ্ধ বুলিও ক'ব পাৰে গতিকে লাহে লাহে সেই দুটা শিবিৰৰ মাজত কি হৈছিলে ইটোৱে সিটোক দেখি যে কি হৈছিল যে তেওঁলোকৰ যি মৰণাত্মক বোমা আছে বা অস্ত্ৰ-শস্ত্ৰ আছে সেইবিলাক উৎপাদন কৰিবলৈ বা এলেকাসমূহ ল'বলৈ ধৰিলে লাহে লাহে সেইখিনি বাঢ়ি গৈ থাকিল 1948 চন মানৰ পৰাই বা 47 চন মানৰ পৰাই সঠিকভাৱে শীতল যুদ্ধৰ সময় বুলিব পাৰি যে সেইখিনিৰ পৰা আৰম্ভ হ'ল তাৰ পিছত আছে যে দুটা শক্তি শিবিৰ উৎখান অৰ্থাৎ যে দুই ইয়াত আমি উল্লেখ কৰিছোৱে যে দুটা শক্তি উৎখান হৈছিল প্ৰথমতে আছিল কোন যে আমেৰিকা দ্বিতীয়তে আছিল বা তাৰ এগেইনষ্টত আছিল যে সোভিয়েট ইউনিয়ন অৰ্থাৎ তেওঁলোকে এটা দুটা শিবিৰ যে এফালে পশ্চিমীয়া শিবিৰ এফালে পূব যে পশ্চিমীয়া শিবিৰত কি আছিল যে আমেৰিকা আৰু পূবত কোন আছিল যে সোভিয়েট ইউনিয়ন যিখন আছিল সেইসমূহ আছিল অৰ্থাৎ তেওঁলোকৰ মাজত যি মতানৈক্য হৈছিল বা প্ৰত্যাহ্বানে এটাই আনটোক যিটো মতানৈক্যৰ ভাৱ সৃষ্টি কৰিছিল তাৰ পৰা শীতল যুদ্ধৰ আৰম্ভণি হৈছে বুলিও ক'ব পাৰি গতিকে লাহে লাহে কি এই যুদ্ধ বিয়পিবলৈ ল'লে আৰু বিভিন্নখন দেশত তেওঁলোকে নিজৰ কি আধিপত্য বিস্তাৰ কৰিবলৈ ল'লে অৰ্থাৎ এখন দেশে যদি এখন দেশক কেপচাৰ কৰে তেনেহ'লে আন এখনে অৰ্থাৎ যে ইখনে আমেৰিকা বা ৰাছিয়াই আন দুখনক কৰিব গতিকে তেনেকে সেই এলেকাবোৰ কি তেওঁলোকে নিজৰ কব্জালৈ বা নিজৰ কি হলে আনিলে যে এৰিয়ালে লৈ গুচি আহিলে আকৌ 1949 চনত যে তাত কি হৈছিলে যে সেটৰ দ্বাৰা অৰ্থাৎ চুক্তিৰ দ্বাৰা কি হৈছিল যে আমেৰিকা বিভিন্নখন দেশক নিজৰ অধীনলৈ লৈ আহিছিল আকৌ আনফালে 1955 চনৰ ৱাৰছ' যিখন পেক্ট সেইখনৰ দ্বাৰা সোভিয়েট ইউনিয়নৰ বিভিন্নখন দেশ কি হৈছিল যে নিজৰ কব্জালৈ লৈ আহিছিল গতিকে তেনেদৰে কি যে আন অন্য ৰাষ্ট্ৰবোৰো সেই যুদ্ধত সামিল হ'বলগীয়া বা তেওঁলোকৰ যি সুবিধাজনক বা তেওঁলোকৰ যুদ্ধ কৰিবৰ কাৰণে সুবিধা আছিল তাত তেওঁ আন দেশবোৰে কি ভুক্তভোগী হ'বলগীয়া হৈছিল গতিকে সেই দুটা শক্তি শিবিৰ উৎখান বুলি কোৱা হয় আকৌ এটা আমি ইয়াৰ এটা ইম্পৰ্টেন্ট কথা আছে দুটা আইডিঅলজি অৰ্থাৎ দুটা আদৰ্শ প্ৰথমতে যে আমেৰিকাই পুঁজিবাদী আদৰ্শ আৰু আনফালে যে সাম্যবাদ যে পুঁজিবাদী যেটো আদৰ্শ হেতু বিয়পাবলৈ লৈছিল লাহে লাহে আমেৰিকাই বা আন দেশসমূহক বা যি সাম্যবাদ আছিল তেওঁলোকেও লাহে লাহে অন্য দেশবোৰত নিজৰ অধীন কৰি পেলাই সাম্যবাদটো লাহে লাহে কি কৰিব কৰিছিল যে হেতুৰ দ্বাৰা কেপচাৰ কৰিব কৈছিল গতিকে সেই ফালৰ পৰা আমি আদৰ্শ ফালৰ পৰা আমি ক'ব পাৰোঁ যে দুটা শিবিৰৰ শক্তি শিবিৰৰ উৎখান হৈছিল বুলি ক'ব পাৰোঁ তাৰ পিছত আছে যে শীতল যুদ্ধৰ ক্ষেত্ৰ অৰ্থাৎ যে শীতল যুদ্ধৰ ক্ষেত্ৰ বা শীতল যুদ্ধৰ এৰিয়া কেনে ধৰণে আছিল যেহেতু আমি গম পাওঁ যে দুখন দেশৰ মাজত যুদ্ধ হৈছিল আৰু তেওঁলোকে কি নিজৰ এৰিয়াবোৰ বিশেষকৈ কি নিজৰ অধীনলৈ লৈছিল তাৰে ভিতৰত যে কি কৰিছিল সোভিয়েট ইউনিয়নে কিউবা যিখন
দেশ আছিল তাক কি কৰিলে যে নিজৰ অধীনলৈ লৈ আহিলে যাতে আমেৰিকাক এটেক কৰিব পাৰে কিন্তু অন্য ক্ষেত্ৰত আকৌ আমেৰিকায়ো সেইটো অটৰাই তেওঁলোকে কি কৰিলে অন্য দেশসমূহক নিজৰ অধীনলৈ লৈ আহিব ধৰিলে ইয়াৰ ভিতৰত যে সেই সময়তে আৰু এটা কথা ক'ব লাগিব যে সেই সময়ত বিভিন্নখন যুদ্ধ দেখা দিছিলে বা তেওঁলোকে আতৰিব খুজিছিল যদিও কিন্তু হেতু আতৰিব পৰা নাছিল আমি জানো যে ভিয়েটনাম বা আফগানিস্তান সেই সমূহৰ যুদ্ধ সেই সময়তে সেই যুদ্ধৰ সময়তে হৈ আছিল বুলি আমি ক'ব পাৰোঁ গতিকে তেনে ক্ষেত্ৰত এটো তেওঁলোকৰ মানে এম আছিল বা অবজেক্টিভ আছিল দুইটা শিবিৰৰ যে কাকো আমি হাৰ্ম নকৰো বা কাকো মৰা নষ্ট দি নামাৰো কিন্তু সেই তেনেকুৱা নহয় কিছু কিছু ক্ষেত্ৰত তে যুদ্ধ হৈছিল বা বিভিন্ন ক্ষয়ক্ষতি হৈছিল বুলিও এটো ক'ব পাৰি গতিকে তেনে ক্ষেত্ৰত কি হ'ল যে যেটো শীতল যুদ্ধৰ ক্ষেত্ৰ হেতু লাহে লাহে বাঢ়ি আহিলে এখন দেশে যদি জাপানক লৈছিল আনখনে জাৰ্মানক গতিকে সেই বা উত্তৰ কোৰিয়া যি আছিল তেওঁলোকৰ অধীনত লৈছিলে সোভিয়েট ইউনিয়নে সেই সমূহ লগ লাগি কি হৈছিলে যে ক্ষেত্ৰটো ডাঙৰ হৈ গৈছিলে তাৰে ক্ষেত্ৰত আমাৰ এটা বিশেষ গুৰুত্বপূৰ্ণ ইয়াত কথা ক'ব লাগিব যে ভাৰতক তেওঁলোকে আকোৱালি ল'ব পৰা নাছিলে বা যি সমূহ ৰাষ্ট্ৰ সেই সময়ত প্ৰায় 1950 চনৰ বা 50ৰ দশকত স্বাধীনতা লাভ কৰিছিল সেই সমূহ দেশক কি কৰিব পৰা নাছিলে তেওঁলোকে নিজৰ অধীনত ল'ব পৰা নাছিল কিয়নো যে তেওঁলোকে বিভিন্ন গোষ্ঠী নিৰপেক্ষ আন্দোলন সেই সমূহৰ কি হৈছিলে যে তাত উৎখান হৈছিলে আৰু লগতে এটো কোৱা হৈছিল যে আমি এটা শিবিৰৰ লগতো আমি কি নকৰো যে অৰ্থাৎ সম্পৰ্ক নাৰাখো গতিকে তেনে ক্ষেত্ৰত আন দেশবোৰো কিন্তু সম্পৰ্ক ৰখা নাছিল যিসমূহ 1950 দশকৰ বা 40 দশকত কি হৈছিলে ইন্ডিপেন্ডেন্স বা স্বাধীনতা লাভ কৰিছিল গতিকে সেই ফালৰ পৰা যে অকল সেইকেইখনেই নহয় আন যিসমূহ ৰাষ্ট্ৰ আছিলে তেওঁলোকে লাহে লাহে নিজৰ অধীনত ল'বলৈ এটোৱে এম আছিল এটোৱে যে নিজৰ ক্ষেত্ৰখন আগবঢ়োৱা বা নিজৰ যি এলেকা সেইখন আগবঢ়োৱা যাতে তেওঁলোকে মৰানষ্টত হ'ব পাৰে বা বন্দুক বাৰুদ তাত হ'ব পাৰে সেই সমূহৰ এটা কম্পিটিশন হেতু এটা যুগ বা যি প্ৰতিযোগিতামূলক যুগ বুলিও ক'ব পাৰে গতিকে তেনেদৰে শীতল যুদ্ধৰ ক্ষেত্ৰটো আগবাঢ়িছিল তাৰ পিছত আছে যে কিউবা ক্ষেপণাস্ত্ৰ সংকট যে কিউবা ক্ষেপণাস্ত্ৰ সংকট এটোৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ তেনেহলে যে কিউবা যিখন দেশ আছিল তাত কি কৰিছিলে সোভিয়েট ইউনিয়নে কিউবাত ক্যাপচাৰ কৰি লৈছিলে আৰু তেনে ক্ষেত্ৰত কি হ'ল যে তেওঁলোকে নিজৰ মৰানষ্ট অৰ্থাৎ আমেৰিকাক এটেক কৰিবলৈ বা ওচৰৰ পৰা এটেক কৰিবলৈ তেওঁলোকে এই কিউবাত ক্যাপচাৰ কৰি ল'লে লাহে লাহে কি হ'ল যে তাত বিভিন্ন ধৰণৰ অস্ত্ৰ-শস্ত্ৰ লাহে লাহে ভাণ্ডাৰ কৰিবলৈ ল'লে 1962 চনত এনে কিউবাত সম্পূৰ্ণভাৱে কি হৈছিলে যে ক্ষেপণাস্ত্ৰ সংকট হিচাপে পৰিণত হৈছিলে কিন্তু বিপৰীতে আমেৰিকা তেতিয়া সেই প্ৰত্যাহ্বান ভয় কৰা নাছিল বা তেওঁলোকে মনা নাছিল যে কিয়নো তেওঁলোকৰ ইমানে পাৱাৰফুল আছিল অৰ্থাৎ সোভিয়েট ইউনিয়নক তেওঁলোকে অৰ্থাৎ যে তেওঁলোকক চেৰ পেলাব পৰা সেইখিনি ক্ষমতা আছিল গতিকে আমেৰিকা সেই ক্ষেত্ৰত এটো কেতিয়াও ভয় কৰা নাছিল বা সংকোচ ভাৱ অনা নাছিল যে কিউবাত সেইখিনি যিখিনি মৰানষ্ট ক্ষেত্ৰত আনিব সেইখিনি কি হ'ব যে সেইখিনিৰ দ্বাৰা তেওঁলোকৰ কিবা অসুবিধা হ'ব বা আমেৰিকাৰ কিবা ক্ষয়ক্ষতি হ'ব গতিকে লাহে লাহে কি হ'ল আকৌ 1962 চনতে যে আমেৰিকাৰ প্ৰেসিডেন্টক চোৰাংচোৱাই কি কৰিলে যে তাত কিউবাত যে এনে ধৰণৰ মৰানষ্ট আনিছে বা সোভিয়েট ইউনিয়নে আনিছে তেনে ক্ষেত্ৰত কি কৰিলে জনালে আৰু লগে লগে কি এটা দলৰ বিভিন্নজন মানুহ এটা দল হল আৰু দলে কি ইনভেষ্টিগেশন কৰিলে আৰু তাত ক'লে যে কিউবাত কোনো ধৰণৰ সোভিয়েট ইউনিয়নৰ পৰা অনা ক্ষেপণাস্ত্ৰ ইয়াত দিয়া নহব গতিকে তেনে ক্ষেত্ৰত কি হ'ল যে কিউবা ক্ষেপণাস্ত্ৰ সংকট যেটো আছিল এটো ফেইলাৰ হ'ল বুলি ক'ব পাৰি যেটো আছিল সোভিয়েট ইউনিয়নৰ দ্বাৰা কৰিব খুজিছিলে যেটো ফেইলাৰ হ'ল বুলি ক'ব পাৰি এতিয়া যে ডি মেৰুলৈ প্ৰত্যাহ্বান অৰ্থাৎ দুই মেৰুলৈ প্ৰত্যাহ্বান কিছুমানো আহিছিল এনে নহয় যে দুই মেৰুৱে সকলো দেশকে আগুৰি ল'ব পাৰিছিল কাৰণ সেই সময়ত এটা কথা যে গোষ্ঠী নিৰপেক্ষ আন্দোলন বা নাম যেটো নন এলাইনমেন্ট মুভমেন্ট বুলি কোৱা হয় আৰু
নতুন আন্তৰ্জাতিক শৃংখলা যি আছিলে অৰ্থনৈতিক শৃংখলা যি আছিলে সেই সমূহৰ দ্বাৰা বিভিন্ন ধৰণে এই দুটা মেৰুলৈ কি হৈছিলে প্ৰত্যাহ্বান কিছুমান চ্যালেঞ্জেছ আনিছিলে যে পোনপ্ৰথমতে যদি কোৱা আমি যে গোষ্ঠী নিৰপেক্ষ যে 1900 প্ৰায় 56 চনত এই গোষ্ঠী নিৰপেক্ষৰ কি আৰম্ভণি হৈছিলে আৰু ভাৰতকে ধৰি অন্য 4খন ৰাষ্ট্ৰ অৰ্থাৎ টোটাল 5খন ৰাষ্ট্ৰৰ দ্বাৰা এই গোষ্ঠী নিৰপেক্ষ আন্দোলন আৰম্ভ হৈছিলে ইয়াৰ পোনপ্ৰথম সন্মিলন হৈছিলে 1961 চনত আৰু ইয়াৰ উদ্দেশ্যসমূহ আছিল যে 5খন ৰাজ্য মিলি পেলাই সমভাৱে থকা বা যিসমূহ অনুন্নত দেশ তেওঁলোকক কি কৰা যে সেই শিবিৰৰ পৰা আতৰাই আনা বা কোনো ধৰণৰ সেই শিবিৰ দুটাৰ লগত আমেৰিকাই হওক বা সোভিয়েট ইউনিয়নে হওক তেনে ক্ষেত্ৰত কি কৰিব নোৱাৰে যে সম্পৰ্ক স্থাপন কৰিব নোৱাৰে আৰু লগতে আছিলে যে আমেৰিকা যিসমূহ অনুন্নত দেশ সেইসমূহক আন্তৰ্জাতিক ক্ষেত্ৰত তেওঁলোকে স্থান দিয়া গতিকে সেইসমূহৰ পৰা কি হৈছিলে যে এই দুটা মেৰুলৈ প্ৰত্যাহ্বান কিছুমান বা চ্যালেঞ্জেছ কিছুমান ফেচ কৰিবলগীয়া হৈছিলে তাৰ লগতে যে ইয়াৰ নামৰ প্ৰথম সন্মিলনখনত 25খন দেশ আছিল তাৰপিছত লাহে লাহে কি হৈছিলে যে 2006 চনত ইয়াৰ হলগে 116খন আৰু তাৰে 15খন অবজাৰ্ভাৰ ষ্টেট বুলি কোৱা হয় গতিকে সেই ফালৰ পৰা এটা প্ৰত্যাহ্বান বুলি ক'ব পাৰি যে ডি মেৰুলৰ যি প্ৰত্যাহ্বান আছিল যে দুইখন দেশে সকলো দেশকে কেপচাৰ কৰিব পৰা নাছিল তেওঁলোকে যদিও সেই সময়ত নিজৰ মৰানস্ত বা অস্ত্ৰ-শস্ত্ৰ বা আন এলেকাবোৰ বৃদ্ধি কৰিছিলে তেনে ক্ষেত্ৰত আন দেশবোৰকো কি কৰিব পৰা নাছিল নিজৰ অধীনলৈ লৈ আহিব পৰা নাছিল আৰু গোষ্ঠী নিৰপেক্ষৰ কেইখনমান দেশ হৈছে আফগানিস্তান শ্ৰীলংকা ভাৰত এনে ধৰণৰ দেশসমূহক তেওঁলোকে কি কৰিব পৰা নাছিলে নিজৰ অধীনলৈ আনিব পৰা নাছিল তাৰ লগতে আছে যে নতুন আন্তৰ্জাতিক অৰ্থনৈতিক উত্থান বা যেটো নিউ ইকোনমিক অৰ্ডাৰ যে সেইটোৰ দ্বাৰা নিউ ইকোনমিক অৰ্ডাৰৰ দ্বাৰা ইন্টাৰনেশ্যনেল ইকোনমিক অৰ্ডাৰৰ দ্বাৰা কি হৈছিলে যে যিসমূহ অনুন্নত দেশ তেওঁলোকে যাতে সেই যিখিনি কেপচাৰ কৰিছিল আমেৰিকা বা ৰাছিয়া তাত যাতে তেওঁলোকে কি ফ্ৰীলি তাত পাৰ্টিসিপেট কৰিব পাৰে বা ইকোনমিক যেটো অৰ্ডাৰ আছে মানে উচ্চ স্থানলৈ তেওঁলোক নিম্ন যিখিনি ৰাষ্ট্ৰ আছে তেওঁলোকে যাতে সেইখিনি সমকক্ষ হয়গে গতিকে তেনে ক্ষেত্ৰত এটো ক'ব পাৰি যে সেইফালৰ পৰা যে অৰ্থনৈতিক ভাৱতো তেওঁলোকক অৰ্থাৎ কেপচাৰ কৰিব পৰা নাছিল কোনো এটা মেৰুৱে গতিকে সেইফালৰ পৰা এটা ডি মেৰুলৈ প্ৰত্যাহ্বান আনিছিল বুলি ক'ব পাৰি তাৰ পিছত আছে যে ভাৰত আৰু শীতল যুদ্ধ যে ভাৰতবৰ্ষ যেহেতু আমি জানিছো বৰ্তমান আলোচনাত যে ভাৰতে সেই সময়ত কি কৰিব পৰা নাছিল যে যিকোনো এটা মেৰুৰ লগত সম্পৰ্ক ৰখা নাছিলে কিন্তু এনে ক্ষেত্ৰত আমি এটা ক'ব লাগিব যে সেই সময়ত সোভিয়েট ৰাছিয়াৰ লগতো কিছু সহায়ৰ কাৰণে তেওঁলোকৰ লগত সম্পৰ্ক ৰাখিবলগীয়া আছিল বা আমেৰিকাৰ লগতো সম্পৰ্ক ৰাখিবলগীয়া হৈছিল কাৰণ সেই সময়ত বাংলাদেশ যিখন আছিলে সেইখন স্বাধীন হৈছিল তাৰ সহায়ৰ কাৰণে ভাৰতে সেইখিনি সম্পৰ্ক ৰাখিবলগীয়া হৈছিল কিন্তু তাৰ ক্ষেত্ৰত কিন্তু এটো নহয় যে তেওঁলোকে যুদ্ধত পাৰ্টিসিপেট কৰিছিল অৰ্থাৎ যে গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ দ্বাৰা এটোৱে সহায় হৈছিল যে ভাৰতলৈ বা জৱাহৰলাল নেহৰু যেটো চিন্তাধাৰা হেতু সহায়ত কি গোষ্ঠী নিৰপেক্ষ আন্দোলনটো আৰম্ভ হৈছিল আৰু সেই ক্ষেত্ৰত যে ভাৰতে কোনো শীতল যুদ্ধত কোনো ধৰণৰ কি কৰা নাছিল যে সম্পৰ্ক ৰখা নাছিল বা যুদ্ধ কৰা নাছিল কিন্তু তাৰ ক্ষেত্ৰত কিছুমান পলিচি লৈছিল যাতে সেই সমূহৰ পৰা বাচিব পাৰি বা নিজৰ অৰ্থনৈতিক ভাৱত বা যি অনুন্নত সমূহ কথা আছে সেই সমূহ উন্নত কেনেকৈ কৰিব পাৰি এই দুটা মেৰুৰ পৰা আতৰি গতিকে সেই সকলোবোৰ কথা এই ভাৰত আৰু শীতল যুদ্ধৰ লগত সম্পৰ্ক আছে তাৰ পিছত শেষত আছে যে অস্ত্ৰ নিয়ন্ত্ৰণ চুক্তিসমূহ অৰ্থাৎ যে সেই সময়ত বিভিন্ন ধৰণে কি হৈছিল যে বন্দুক বাৰুদ মৰানস্ত্ৰ পাৰমাণৱিক শক্তি যিসমূহ উৎখান হৈছিল সেই সময় বিশেষকৈ কি পৃথিৱীখনত এক ধ্বংসাত্মক কি পৰিৱেশ সৃষ্টি কৰিবলৈ গৈ আছিল গতিকে তেনে ক্ষেত্ৰত এটা ইন্টাৰনেশ্যনেল যিবিলাক অৰ্গানাইজেশ্যন আছিল তেওঁলোকে কি কৰিলে কিছুমান চুক্তি কৰিলে প্ৰায় 1960 দশকৰ পৰা 90 দশকলৈকে এনেবোৰ চুক্তি বিভিন্নখন চুক্তি অথবা যদি আমি কওঁ যে পাৰমাণৱিক নিৰস্ত্ৰীকৰণ অৰ্থাৎ যে নোহোৱা কৰা বা যিবিলাক আছে যে নন পলিফাৰেশ্যন ট্ৰিটি সেইসমূহৰ দ্বাৰা কি হৈছিল যে এই যিবিলাক মৰানস্ত্ৰ বা অস্ত্ৰ-শস্ত্ৰসমূহ লিমিট কৰা বা নাইকিয়া কৰা বা পাৰমাণৱিক শক্তিসমূহ উৎপাদন কৰিব নোৱাৰে সেই সমূহৰ বিষয়ে কি বিভিন্ন ধৰণৰ চুক্তি হৈছিল আৰু য'ত কি হৈছিল
যে সেই শিবিৰ দুটাৰ পৰা অন্য দেশবোৰ যাতে কবলত নপৰক বা অন্য দেশবোৰ যাতে অসুবিধা নহওক চলতে সেই ক্ষেত্ৰত বিশেষকে গুৰুত্ব দিছিল গতিকে তেনে ক্ষেত্ৰত আমি ক'ব পাৰো যে এই চুক্তিখিনি যিখিনি 60 দশকৰ পৰা 90 দশকলৈকে হৈছিল সেইখিনি এক গুৰুত্বপূৰ্ণ চুক্তি যাৰ দ্বাৰা এনেবোৰ শীতল যুদ্ধৰ যি শিবিৰ আছিল সেইসমূহৰ পৰা আঁতৰত ৰাখিব পাৰিছিল আৰু যি উৎপাদন কৰিছিল মৰণোত্তৰ উৎপাদন কৰিছিল সেইখিনিৰ পৰা কি লিমিটেশন বা স্তব্ধ কৰাব পাৰিছিল গতিকে এই চুক্তিখিনি বিভিন্ন ধৰণে অতিকে গুৰুত্বপূৰ্ণ বুলি আমি ক'ব পাৰো গতিকে আজিলৈ আমি পঢ়িলো যে বিশ্ব ৰাজনৈতিক শীতল যুদ্ধৰ যুগ তাৰ সেই চেপ্টাৰটো শীতল যুদ্ধ কি শীতল যুদ্ধৰ আৰম্ভণি দুটা শক্তিৰ শিবিৰৰ উত্থান শীতল যুদ্ধৰ ক্ষেত্ৰ কিউবা ক্ষেপণাস্ত্ৰ সংকট ডিমেৰুলৈ প্ৰত্যাহ্বান কেনে ধৰণৰ আছিল ভাৰত আৰু শীতল যুদ্ধ আৰু অস্ত্ৰ নিয়ন্ত্ৰণ চুক্তিসমূহ কেনে ধৰণৰ আছে আজি আমি আলোচনা কৰিলো